সকলোকে ফাইনেন্স এছএমই চেনেললৈ স্বাগতম জনাইছোঁ। স্কুল গৈ থকা ল'ৰা ছোৱালীবোৰৰ পকেট মানিক ডিজিটেল কৰাৰ প্ৰয়াসেৰে জুনিয়ৰ বুলি স্মাৰ্ট কাৰ্ড আহিছে। এই জুনিয়ৰ কাৰ্ডটো এজন অসম সন্তানৰ প্ৰচেষ্টাত জন্ম পাইছে। তেওঁৰ নাম হ'ল শংকৰ নাথ। তেখেতে IIM এহমেদাবাদৰ পৰা পাছত তেখেতে পেটিএম আৰু ICICI লম্বাৰ্ডত মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ হেড কৰিছিলে। জুনিয়ৰ কি? জুনিয়ৰ হ'ল এটা ডিজিটেল পকেট মানি স্মাৰ্ট কাৰ্ড, যি ক্লাছ 4ৰ পৰা ক্লাছ 10ত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হৈছে। ই ATM কাৰ্ডৰ দৰেই হয়, অনলাইন শ্বপিং বা যিকোনো অফলাইন ষ্টৰত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া জুনিয়ৰ কিয় লাগে? আজিকালি মাক দেউতাকৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ল'ৰা ছোৱালীবোৰে বস্তু অৰ্ডাৰ কৰে। কেতিয়াবা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ গোটেই বেলেঞ্চখিনি শেষ কৰি দিয়ে। এনেকৈ তেওঁলোকে বহু খৰচ কৰি দিয়ে। এতিয়া যদি জুনিয়ৰ কাৰ্ডখন থাকে, তেতিয়া তাত মাক দেউতাকে ভৰাই দিয়া পকেট মানিখিনিহে খৰচ কৰিব পাৰিব। মাক দেউতাকৰ একাউণ্টৰ পৰা অযথা খৰচ হোৱাৰ চান্সটো কম থাকে। মাজতে নিউজত আহিছিলে, অনলাইন গেম খেলি এজন কিশোৰে দেউতাকৰ একাউণ্টৰ পৰা 5 লাখ টকা খৰচ কৰি দিয়ে। ল'ৰা ছোৱালীবোৰক কেছ টকা দিলে ক'ত খৰচ কৰিলে একো গম পোৱা নাযায়। আৰু বৰ্তমান যুগত আমি শিশুসকলক ফাইনেন্সিয়েলি লিটাৰেট কৰাটো খুবেই জৰুৰী হৈ পৰিছে। জুনিয়ৰ ফিচাৰ্ছ या বেনিফিট কেনেকৈ হয় আমি জানি লোৱা হওক। জুনিয়ৰ কাৰ্ডৰ লগত এটা জুনিয়ৰ এপ লিংক থাকিব, য'ত আপোনাৰ সন্তানে ক'ত খৰচ কৰিলে, কিমান বেলেঞ্চ আছে সকলো চাব পাৰিব। ফটোত দেখুওৱাৰ দৰে আপুনি সেই সকলোবোৰ দেখা পাব। এতিয়া জুনিয়ৰ কাৰ্ডৰ ফিচাৰ্ছখিনি কৈ লওঁ। নিজৰ সন্তানৰ জুনিয়ৰ কাৰ্ডলৈ ইনষ্টেণ্ট মানি ট্ৰেন্সফাৰ কৰিব পাৰিব। সকলো এলাৰ্ট আপোনাৰ মোবাইলত পাব। সন্তানে কৰা সকলো ট্ৰেনজেকশ্যনৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত দেখা দিব। জুনিয়ৰ কাৰ্ডখনৰ হেৰালে বা চুৰি হ'লে জুনিয়ৰ এপৰ লগে লগে কাৰ্ডখন ডিজিবল কৰিব পাৰিব আৰু কাৰ্ডখন পালে এনেবল কৰি ল'ব পাৰিব। আপুনি আপোনাৰ সন্তানক জুনিয়ৰ কাৰ্ডখন ইউজ কৰি ATMৰ টকা উলিয়াবলৈ এলাউ কৰিব পাৰে আৰু লিমিট আপুনি নিজেই ছেট কৰি দিব পাৰে। পেৰেণ্টছৰ কাৰণে কি বেনিফিট আছে? জুনিয়ৰ এপৰ পাছবুকৰ ছেকশ্যনত আপোনাৰ সন্তানৰ সকলো ট্ৰেনজেকশ্যন হিষ্ট্ৰী চাব পাৰিব। এপটো অপশ্যনেল হয়। আপোনাৰ সন্তানে স্মাৰ্টফোন নোহোৱাকৈ জুনিয়ৰ কাৰ্ডখন ইউজ কৰিব পাৰিব। পকেট মানি পাবলৈ সন্তানৰ কাৰণে টাস্ক বা গ'ল ছেট কৰিব পাৰে আৰু তেওঁলোকে পাছলৈ আৰ্থিকভাৱে দায়িত্বশীল ব্যক্তি হ'ব পাৰিব। সন্তানৰ কাৰণে কি বেনিফিট আছে? তেওঁলোকে ফাইনেন্সিয়েলি ডিচিপ্লিন হ'ব পাৰিব। কেনেকৈ আৰ্ণ কৰিব লাগে, কেনেকৈ খৰচ কৰিব আৰু কেনেকৈ ছেভিং কৰিবলৈ লাগে সেইবোৰ সকলোবোৰ শিকিব পাৰিব। মাক দেউতাকৰ ওচৰত নথকাৰ সময়ত যদি ইমাৰ্জেঞ্চি টকাৰ প্ৰয়োজন হয়, তেতিয়া সহায় হ'ব। মাক দেউতাকে ছেট কৰি দিয়ে টাস্ক কমপ্লিট কৰিলে পকেট মানি আৰ্ণ কৰিব পাৰে। ফাইনেল নোট: সন্তানে স্বাধীনভাৱে নিজৰ খৰচবোৰ চলাব পাৰিব আৰু আপুনি তেওঁলোকৰ ওপৰত আপোনাৰ মৰমৰ চাৱনিৰে নজৰ ৰাখিব পাৰিব। অধিক জানিবলৈ junior.in ৱেবছাইট ভিজিট কৰিব পাৰে। এই ভিডিঅ'টো চাই কেনে পালে আৰু এই নতুন জুনিয়ৰ বিষয়ে আপোনাৰ মতামত কি আমাক জনাওক। আৰু এনেকৈ ফাইনেন্স এছএমই চেনেলটো চাই থাকিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।